মোৰ ছুপাৰ হিৰো আৰু বৰ্তা আৰু গুণটো যে মোৰ কিমান মৰমৰ মই গুণটো মানে মই একদম মানে কি ক'ম মই প্ৰতিবাৰ আহিলে বৰ্তাৰ এই গুণটো মই লয়ে মানে আৰু গুণটো লোৱাৰ পিছত বৰ্তাক কওঁ মই বৰ্তা আপোনাৰ গুণটো নোলোৱাকৈ যে মই আহিলোঁ মোৰ মনটো বেয়া লাগি আছে গতিকে বৰ্তাৰ যিটো গোন্ধ মানে গাৰ গুণটো সেইটো মোৰ ইমান চিনাকি আৰু এয়া মোৰ ছুপাৰ হিৰো বৰদেউতা আৰু আটাইতকৈ মৰমৰ মোৰ বৰদেউতা আৰু মোৰ জীৱন দৰ্শনৰ গুৰু বুলি যদি কওঁ তেতিয়াহ'লে এয়া মোৰ বৰদেউতা আৰু বৰদেউতাৰ লগত মই কিমান ড'জড মই আপোনালোকক বুজাব নোৱাৰিম কিমান বন্ধু গতিকে বৰদেউতা একে সময়তে মোৰ বাবে ঈশ্বৰ মোৰ বাবে বন্ধু আৰু মই বৰদেউতাৰ আটাইতকৈ মৰমৰ ভতিজা হয়নে আটাইতকৈ মৰমৰ ভতিজাটো মই তো এইটো মোৰ দাবী মানে আৰু সৰুতে মই যেতিয়া বৰতাৰ কোচত বহি আছিলোঁ আৰু মোৰ মনত পৰে মই বৰতাই যেতিয়া এবুকু পানীত যেতিয়া বিললৈ মাছ মাৰিবলৈ যায় পেনাই টানিবলৈ যায় আৰু পেনাই টানিলে মাছ উঠে ঠাণ্ডাৰ দিনত আৰু বৰতাই মোক কান্ধত লৈ যায় আৰু এবাৰ বৰতা গোটেই মাছখিনি আধা খালে মাছ পৰি থাকিলে কিন্তু বৰতাই মোক মই ভাবিছিলোঁ বৰতাই মোক বহুত গালি পাৰিব কিন্তু বৰতাই মোক গালি পৰা নাছিলে বৰতাই ক'লে এই পেলাই দিলা মাছখিনি হ'ব দিয়া আকৌ মাছ ধৰোঁ দিয়া গতিকে বৰদেউতাই সেই কথাটোৰ মাজেৰে মোক এটা ইমান ধৈৰ্যৰ এটা শিক্ষা দিছিলে আৰু বৰদেউতা হৈছে ডাক্তৰ অৰূপ কুমাৰ নাথ লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ দেউতা তেখেতৰ পিতৃ গতিকে ডাক্তৰ অৰূপ কুমাৰ নাথক সৃষ্টি কৰাৰ ক্ষেত্ৰত যে অৰূপ কুমাৰ নাথক যে ডাক্তৰ অৰূপ কুমাৰ নাথ সৃষ্টি কৰিলে ডাক্তৰ অৰূপ কুমাৰ নাথ তৈয়াৰ কৰিলে সেই মহানায়কজন বৰদেউতা গতিকে বৰদেউতা মানে মোৰ কিমান আপোন বৰদেউতা মোৰ কাৰণে কিমান মৰমৰ সেই কথাটো মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰিম আৰু মোৰ জীৱনৰ প্ৰত্যেকটো মই সিদ্ধান্ত মই বৰদেউতাক নুসুধাকৈ কেতিয়াও নকৰোঁ তেনেকুৱা গতিকে মই আজি বহুত সুখী যে মই মোৰ জীৱনৰ হিৰো ছুপাৰ হিৰো মই বৰদেউতাক আপোনালোকৰ সৈতে চিনাকি কৰি দিলোঁ আৰু বৰদেউতা কি বুলি ক'ম বৰদেউতা কি গুণৰ অধিকাৰী বুলি ক'লে মই একদম আপোনাক এখন দীঘল লিষ্ট দিম কিন্তু যি তিনিটা কথা মই আপোনাক ক'ব বিচাৰিছোঁ যে বৰদেউতাৰ কাৰণে অসম্ভৱ বুলি একো বস্তু নাই সকলো বস্তুৱে সম্ভৱ নেপোলিয়নে কৈছিলে নেপোলিয়নে কৈছিলে যে অসম্ভৱ শব্দটো মূৰ্খৰ অভিধানতহে পোৱা যায় গতিকে বৰদেউতাৰ কাৰণে অসম্ভৱ বুলি একো বস্তু নাই আৰু দ্বিতীয়তে হ'ল কি বৰদেউতাৰ যিটো ধৈৰ্য তাৰ কোনো তুলনা নাই মোৰ মতে পৃথিৱীৰ আটাইতকৈ যদি ধৈৰ্যশীল ব্যক্তিৰ যদি এখন তালিকা প্ৰস্তুত কৰা হয় সেই তালিকাত বৰদেউতা 10 নম্বৰ ভিতৰত সোমাই যাব গতিকে মোৰ ছুপাৰ হিৰো আৰু বৰদেউতা আৰু গুণটো যে মোৰ কিমান মৰমৰ মই গুণটো মানে মই একদম মানে কি ক'ম মই প্ৰতিবাৰ আহিলে বৰদেউতাৰ এই গুণটো মই লয়ে মানে আৰু গুণটো লোৱাৰ পিছত বৰতাক কওঁ মই বৰতা আপোনাৰ গুণটো নোলোৱাকৈ যে মই আহিলোঁ মোৰ মনটো বেয়া লাগি আছে গতিকে বৰতাৰ যিটো গোন্ধ মানে গাৰ গুণটো সেইটো মোৰ ইমান চিনাকি আৰু এয়া মোৰ ছুপাৰ হিৰো বৰদেউতা বৰদেউতা আপুনি দুআষাৰ কৈ দিয়ক ঠিকে বাবুয়ে যিটো সেইটো শুদ্ধ কথাই কৈছে আৰু মই কিমান মৰমৰ আপোনাৰ বহুত মৰমৰ বৰদেউতা গতিকে মোৰ ছুপাৰ হিৰো এয়া বৰদেউতাক প্ৰণাম এটা কৰি যাওঁ বিহু বুলি আহিছিলোঁ বৰদেউতা আপোনাক প্ৰণাম এটা কৃষ্ণ 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 এয়া হৈছে মোৰ ছুপাৰ হিৰো আৰু বৰদেউতা প্ৰতিবাৰ আহিলে মই আপোনাৰ ভৰিটো পিটিকি দিওঁ দিওঁ মাথাটো পিটিকি দিওঁ আৰু এইবাৰ আহিলেও আপোনাৰ ভৰি পিটিকিলোঁ মই মাথা পিটিকিলোঁ গতিকে আগতে সৰুতে মোক পইচা দিছিলে এতিয়া কিন্তু আপুনি মোক পইচা নিদিয়ে গতিকে চেনেলৰ শ্ৰোতাৰ বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এয়া মোৰ ছুপাৰ হিৰো বৰদেউতা নমস্কাৰ